Excellent. Hello. প্ৰথমতে আমি এটা এইটো চেনেলটো এটা বনালোঁ আৰু এই চেনেলটোৰ জৰিয়তে আমি প্ৰতিটো সাবজেক্ট যেনেকৈ সায়েন্স হওক বা ম্যাথ হওক বা ইংলিছ হওক বা সোশ্যাল সায়েন্স হওক গোটেইকেইটাৰ এটা চেপ্টাৰৰ পৰা আদি কৰি এটা বস্তুবোৰ বিশেষকৈ তোমাক যে পৰীক্ষাৰ কাৰণে আমি হেল্প কৰিবৰ কাৰণে এই যোনটো চেনেলটো আছে এইটো বনাইছোঁ আৰু মই আজি প্ৰথম চেপ্টাৰটো যোনটো আছে জেনেৰেল সায়েন্সৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ বিষয় প্ৰথম যোনটো ইন্ট্ৰোডাকশন পাৰ্ট আছে সেই পাৰ্টটো মই আলোচনা কৰিব ওলাইছোঁ চিন্তাই নকৰিবা পৰীক্ষাৰ কাৰণে যিমান দিন আছে মই এটাকে তোমাক মই গোটেই বস্তুবোৰ সলভ কৰি লৈ যাম আৰু তুমি যদি মোৰ লগত থাকা বা আমাৰ লগত যদি থাকা তেতিয়াহ'লে তোমাৰ একো চিন্তাই কৰিব নালাগে সায়েন্সৰ এটা টপিক মই তোমাক বিশেষকৈ পাৰ্সোনালি এটা বস্তুবোৰ মই চাই যাম আৰু তোমাক দেখাই যাম চিন্তাই নকৰিবা আৰু তাৰ পিছত যে 45টা MCQs আহিব মাল্টিপল চয়েস কোৱেশ্চনছবোৰ আহিব এই মাল্টিপল চয়েস কোৱেশ্চনছবোৰ এটাকে আলোচনা কৰিম কমসে কম এটা চেপ্টাৰৰ পৰা 40টা বা 50টা বা তাতকৈ বেছি যদি সময় পাওঁ তাতকৈ বেছিও আমি MCQsবোৰ আলোচনা কৰিম চিন্তাই নকৰিবা আমাৰ লগত থাকা আমাৰ লগত যদি থাকি পঢ়া বঢ়িয়াকৈ তোমাৰ ৰিজাল্টটো একদম ফাৰ্ষ্ট ক্লাছ হৈ যাব তোমাৰ জীৱনটো ভাল হ'ব বুলি মই আশা কৰিছোঁ আৰু লগতে বিশ্বাস দিছোঁ ক্লাছ 10ৰ প্ৰথম চেপ্টাৰটো আছে জেনেৰেল সায়েন্সৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিকেল ৰিয়েকশনছ এণ্ড ইকুৱেশ্যনছ ঠিক আছে ৰাসায়নিক বিক্ৰিয়াবোৰ আমাৰ জেনেৰেলি সাধাৰণতে কি হয় এতিয়া প্ৰথমতে চেপ্টাৰটোত প্ৰথম যিটো পেজ আছে সেইটো একবাৰ কিতাপখনো একবাৰ উলুটাই চাবা আৰু তাৰ লগতে মোৰ যি লেকচাৰ আছে লেকচাৰটো ভালকৈ শুনি যাবা বঢ়িয়াকৈ বুজি পাবা এতিয়া প্ৰথম বস্তু আছে গ্ৰীষ্মকালত যদি আমি কোঠাৰ উষ্ণতাত যদি আমি গাখীৰ থৈ দিওঁ তেতিয়াহ'লে কি হয় ৰাতি যদি আমি গাখীৰ থৈ আজিকালি বহুত গৰম এই গৰমত যদি ৰাতি আমি এনে বাহিৰত যদি গাখীৰ থৈ দিওঁ সেই গাখীৰটো ৰাতিপুৱাৰ ভাগত কি হৈ থাকে দৈ হৈ থাকে হয় নহয় ঠিক তেনেকৈ আমি যদি লোহাৰ বস্তুবোৰ বাহিৰত যদি পেলাই থৈ দিওঁ কেইদিনমানৰ কাৰণে ধৰা এতিয়া এসপ্তাহৰ কাৰণে বা 4-5 দিনৰ কাৰণে হ'লেও যদি বাহিৰত পেলাই থৈ দিওঁ তেতিয়াহ'লে পানী তাত লাগিব বতাহ লাগিব তেতিয়াহ'লে সেইটো কি হ'ব সেইটো একচুৱেলি তাত ওপৰত এটা লেয়াৰ ফৰ্ম হ'ব বা তাত মামৰে ধৰিব ঠিক আছে আঙুৰক কিনবন কৰা হয় আঙুৰৰ পৰা কি পোৱা যায় আঙুৰক যদি আমি পচাই থৈ দিওঁ তাৰ পৰা আমি কি পাম আমি তাৰ পৰা এলকহল পাম ঠিক আছে সেইটো এটা কি বিক্ৰিয়া সেই তাত কিছুমান বিক্ৰিয়া চলি আছে এই বিক্ৰিয়াটোৰ বিষয়ে মই লাহেকৈ আলোচনা কৰিম এতিয়া বৰ্তমান বিক্ৰিয়াৰ বিষয়ে কিবা এটা বিক্ৰিয়া হৈ আছে ঠিক আছে খাদ্য বস্তুবোৰ হজম হৈছে আমি খাদ্য খাইছোঁ এইটো হজম হৈছে তাতো কিবা এটা বিক্ৰিয়া হৈছে ঠিক আছে এই ঠিক তেনেকৈ আমাৰ শৰীৰত খাদ্য বস্তুবোৰ হজম হয় আমি উশাহ নিশাহ যে লওঁ উশাহ লওঁতে আমি কি লওঁ অক্সিজেন গেছ লওঁ আৰু নিশাহত আমি কি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ ঠিক আছে উশাহত আমি অক্সিজেন লওঁ নিশাহত আমি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ মানে কি কিবা এটা বিক্ৰিয়া আমাৰ ভিতৰত হৈছে ঠিক আছে সেই গোটেইবোৰ বিক্ৰিয়াবোৰ মই যে যিমানখিনি এক্সাম্পলছ দিলোঁ বা কিতাপত যি আছে সেই গোটেই বিক্ৰিয়াবোৰ হৈছে একোটা ৰাসায়নিক বিক্ৰিয়া ঠিক আছে ৰাসায়নিক বিক্ৰিয়া মানে কি যে এটা বস্তু যদি বেলেগ এটা বস্তুলৈকে ৰূপান্তৰিত হয় আৰু তাৰ পৰা আকৌ প্ৰথম আগৰ যোনটো বস্তু আছিল তালৈকে ৰূপান্তৰ কৰিব নোৱাৰি এটা এক্সাম্পল লৈছোঁ উদাহৰণ লৈছোঁ কিতাপত যোনটো দিয়া আছে মেগনেছিয়ামৰ ফিটা এডাল যদি তাক আমি জুই লগাই দিওঁ বা জ্বলাই দিওঁ তেতিয়াহ'লে সেইটো তাৰ পৰা এটা বগা শিখাৰ এটা উৎপন্ন হ'ব আৰু বগা শিখা উৎপন্ন হোৱাৰ পিছত এই যোনটো ফিটাডাল সেইটো জ্বলি পেলাই তলত অলপমান ছাই পোৱা যাব বগা ৰঙৰ ছাই পোৱা যাব ঠিক আছে মানে কি হৈছে মেগনেছিয়ামৰ যোনটো ফিটা আছিল সেই ফিটাডাল অক্সিজেনৰ লগত মানে বিক্ৰিয়া কৰিছে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পেলাই তাৰ পৰা মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে যোনটো ছাই হয় ঠিক আছে ছাইটো হৈছে মেগনেছিয়াম অক্সাইড আৰু সেই মেগনেছিয়াম অক্সাইডৰ পৰা আমি আকৌ ফিটা বনাব নোৱাৰোঁ বা তাক আকৌ আমি মেগনেছিয়াম বনাব নোৱাৰোঁ মেগনেছিয়াম অক্সাইডটো উৎপন্ন হৈছে এইটো এটা ৰাসায়নিক বিক্ৰিয়া কাৰণ ইয়াত মেগনেছিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড প্ৰডিউচ কৰিছে ঠিক আছে আৰু এই ওপৰৰ যিকেইটা মই উদাহৰণ বা এক্সাম্পলছ কেইটা কৈছোঁ তাত কি হৈছে অৱস্থাৰ পৰিৱৰ্তন হৈছে এতিয়া চোৱা অক্সিজেন লৈছোঁ কাৰ্বন ডাই অক্সাইড ওলাইছে এতিয়া ৰান্ধিলে কিছুমান শাক পাচলিবোৰো পুৰা চেঞ্জ হৈ গৈছে অৱস্থাৰ কমপ্লিটলি পৰিৱৰ্তন হৈ গৈছে
ঠিক আছে ৰঙৰ পৰিৱৰ্তন হৈছে এতিয়া ধৰা লোহা একেবাৰে চিকমিকিয়া কিন্তু যদি সেইটো বস্তুটো আমি বাহিৰত পেলাই দিছো তাত মামৰে ধৰাৰ পিছত এটা ৰঙচুৱা কালাৰ এটা ওপৰত লাগিছে মানে ৰঙৰ পৰিৱৰ্তন হৈছে ঠিক তেনেকৈ কিছুমান গেছৰ উৎপত্তি হয় বা উষ্ণতাৰো কেতিয়াবা পৰিৱৰ্তন হয় আৰু এই চাৰিটা বস্তুবোৰ যেহেতু পৰিৱৰ্তনবোৰ হোৱাক আমি কি বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ ঠিক আছে ৰাসায়নিক সমীকৰণ ঠিক আছে এটা টপিক আছে 2 নম্বৰ পেজটোত তোমালোকে চাবা তাত কি দিয়া আছে যে মই যে এটা সমীকৰণ কলো যে মেগনেছিয়াম এডাল ফিটা এডালক যদি আমি জুই লগাই দিওঁ তাৰ পৰা মেগনেছিয়াম অক্সাইড উৎপন্ন হয় এই যোনটো সেন্টেন্স আছে বা বাক্যটো আছে বহুত দীঘল ইয়াক আমি ছুটিকেও লিখিব পাৰো ঠিক আছে মেগনেছিয়াম যোগ অক্সিজেন এৰোচিন বা কাৰ্চিন দিয়াৰ পিছত সেইফালে আমি লিখিব পাৰো মেগনেছিয়াম অক্সাইড মানে কি হৈছে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে এই যোনটো মেগনেছিয়াম যোগ অক্সিজেন কাৰ্চিন মেগনেছিয়াম অক্সাইড তাক আমি কওঁ শব্দ সমীকৰণ ঠিক আছে আমি অলপ ছুটিকে লিখিছো আৰু এইফালে যোনটো লেফট হ্যান্ড সাইডে আছে মেগনেছিয়াম আৰু অক্সিজেন ইহঁতে বিক্ৰিয়া কৰিছে সেই কাৰণে এইবোৰক কোৱা যায় বিক্ৰিয়ক আৰু তাৰ পিছত যি ৰাইট হ্যান্ড সাইডত আমি যে লিখিছো সোঁফালে যোনটো লিখিছো মেগনেছিয়াম অক্সাইড সেইটো হৈছে তোমাৰ বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে এই লেফট সাইডৰ কেইটাক আমি ইংৰাজীত কওঁ ৰিয়েক্টেন্স আৰু ৰাইট সাইডৰ যোনটো উৎপত্তি হোৱাৰ পিছত যেটো উৎপত্তি হৈছে তাক আমি কওঁ বিক্ৰিয়াজাত পদাৰ্থ ৰাসায়নিক সমীকৰণ লিখন আমি ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিব পাৰো ঠিক আছে মই যে কৈ আছো বাৰে বাৰে মেগনেছিয়াম যোগ অক্সিজেন কৰিলে কাৰ্চিন দি পেলাই এইফালে সোঁফালে আমি লিখো মেগনেছিয়াম অক্সাইড ঠিক আছে তাক আমি লিখিব পাৰো আমি সৰুকে তোমাৰ হেটো হৈছে ওয়াৰ্ড ইকুৱেশনছ বা তোমাৰ শব্দ সমীকৰণ বুলি কোৱা হয় তাক আমি আকৌ লিখিব পাৰো কেনেকৈ লিখিব পাৰো যে শব্দত ইংৰাজী শব্দত আমি লিখিব পাৰো Mg + O2 মানে Mg মানে মেগনেছিয়াম প্লাস O2 মানে অক্সিজেন এৰো কাৰ্চিন দি পেলাই মেগনেছিয়াম অক্সাইড MgO ঠিক আছে তো Mg + O2 MgO এইফালে এটা Mg আছে আৰু অক্সিজেন দুটা অণু আছে বা পৰমাণু আছে অক্সিজেনৰ দুটা পৰমাণু আছে O2 আৰু সেইফালে তোমাৰ এটা মেগনেছিয়ামৰ পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু আমি লিখিছো সেইটো আমি সন্তুলিত কৰা নাই দুইফালে সেই তেনেকুৱা টাইপৰ সমীকৰণবোৰক আমি কওঁ জকা ৰাসায়নিক সমীকৰণ বা স্কেলেটাল কেমিক্যাল ইকুৱেশনছ বুলি কোৱা হয় ইয়াক আমি সমাধান কৰিব লগা হয় কাৰণ কিয় যে লেফট হ্যান্ড সাইডত তোমাৰ বা সোঁফালে বা বাওফালে যিবোৰ তোমাৰ পৰমাণুবোৰ আছে আৰু সোঁফালে যি পৰমাণুবোৰ আছে সেইবোৰ ৰাসায়নিক সমীকৰণত কেতিয়াও কম বা বেছি নহয় সদায় একে থাকিব লাগিব মই যে ক'লো Mg + O2 এৰো দি পেলাই MgO তাত কিন্তু তোমাৰ অক্সিজেন বাওফালে দুটা আছে কিন্তু সোঁফালে এটা আছে ঠিক আছে এইটোক আমি জকা ৰাসায়নিক সমীকৰণ বুলি কওঁ ইয়াক আমি সন্তুলিত কৰিব লাগিব সন্তুলিত আমি কৰিম এতিয়া আমি ক্লাস 9ত পঢ়ি আছো ভৰৰ নিত্যতা সূত্ৰ ঠিক আছে তাত কি লিখা আছে যে ৰাসায়নিক বিক্ৰিয়া এটাৰ ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত যিবোৰ বিক্ৰিয়ক আছে বিক্ৰিয়কবোৰৰ মুঠ ভৰ বিক্ৰিয়া হোৱাৰ পিছত বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ লগত সমান হ'ব লাগিব ঠিক আছে এটা যে আমি সমীকৰণ এটা পাইছো Mg + O2 এৰো MgO ঠিক আছে তাত মেগনেছিয়াম এটা আছিল বিক্ৰিয়া হোৱাৰ আগত মেগনেছিয়াম এটাই আছে বিক্ৰিয়া হোৱাৰ পিছত কিন্তু অক্সিজেন বিক্ৰিয়া হোৱাৰ আগত দুটা পৰমাণু আছিল O2 আছিল কিন্তু বিক্ৰিয়া হোৱাৰ পিছত Mg ৰ লগত এটাহে পৰমাণু আছে হেইটোক আমি কি সন্তুলন কৰিব লাগিব ঠিক আছে বিক্ৰিয়া হোৱাৰ আগত যে বিক্ৰিয়কৰ যি মুঠ ভৰ আৰু বিক্ৰিয়া হোৱাৰ পিছত বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ কিন্তু সমান হ'ব লাগিব তাকে আমি কি বুলি কম সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কওঁ ইয়াত চোৱা Mg মানে মেগনেছিয়াম প্লাস অক্সিজেন এৰো মেগনেছিয়াম অক্সাইড ঠিক আছে ইয়াত তোমাৰ মেগনেছিয়ামৰ এটা পৰমাণু আছে ইয়া অক্সিজেনৰ দুটা পৰমাণু আছে ইয়াত মেগনেছিয়ামৰ এটা পৰমাণু আৰু অক্সিজেনৰ এটা আছে ইয়াক আমি কেনেকৈ সমাধান কৰিম ইয়াত চাবা মেগনেছিয়ামটো ঠিকই আছে এইফালে এটা এইফালেও এটা আছে কিন্তু অক্সিজেন ইয়াত চোৱা ইয়াত দুটা আছে ইয়াত এটা আছে ইয়াক আমি দুটা বনাব লাগিব
ঠিক আছে এতিয়া অক্সিজেন দুটা হৈ গ'ল কিন্তু ম্যাগনেসিয়ামও ইয়াত দুটা হ'ল তো ইয়াত আমি 2 লগাই দিম ঠিক আছে এতিয়া চোৱা ম্যাগনেসিয়ামও দুটা পৰমাণু এইফালে অক্সিজেনৰ দুটা যি বিক্ৰিয়া হোৱাৰ পিছত ম্যাগনেসিয়ামৰো দুটা আৰু অক্সিজেনৰো দুটা হৈ গ'ল ইয়াক আমি সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কওঁ ঠিক আছে ইয়াক কেনেকৈ আমি কৰিছো এইটো আমি এতিয়া আলোচনা কৰিম এতিয়া এইটো সমীকৰণটো চোৱা ইয়াত জিংক আছে প্লাস সালফিউৰিক এসিড এইটো H2SO4 ঠিক আছে তাৰ পিছত এইটো এৰো সমীকৰণ তোমাৰ ইয়াত কি হৈছে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ প্ৰস্তুত হৈছে এতিয়া চোৱা জিংক এইফালে বিক্ৰিয়া হোৱাৰ আগতে কিমান নাছিলে জিংকৰ নাম্বাৰস এটা হাইড্ৰোজেন কেইটা আছে হাইড্ৰোজেন দুটা আছে ঠিক আছে হাইড্ৰোজেনৰ সংখ্যা তোমাৰ দুটা আছে দুটা পৰমাণু আছে ঠিক তেনেকৈ সালফাৰৰ এটা আছে আৰু অক্সিজেন কেইটা আছে অক্সিজেন তোমাৰ 4টা আছে ঠিক আছে বিক্ৰিয়া হোৱাৰ আগতে এতিয়া বিক্ৰিয়া হোৱাৰ পিছত চোৱা জিংক কেইটা আছে জিংক ইয়াতেও এটা আছে সালফাৰ কেইটা আছে সালফাৰো এটা আছে তাৰ পিছত তোমাৰ অক্সিজেন কেইটা আছে অক্সিজেন আছে তোমাৰ 4টা পৰমাণু ঠিক তেনেকৈ হাইড্ৰোজেন ইয়াত দুটা পৰমাণু আছে এতিয়া চোৱা ইয়াত মেচ কৰি চোৱা জিংক বিক্ৰিয়া হোৱাৰ আগতে এটা আছিল বিক্ৰিয়া হোৱাৰ পিছতো এটা আছে হাইড্ৰোজেন দুটা সালফাৰ এটা আৰু অক্সিজেন 4টা ইয়াতেও 4টা আছে মানে এইটো কমপ্লিটলি সন্তুলিত এটা সমীকৰণ ইয়াত আমি একো কৰিব লগা নাই ঠিক আছে আৰু এতিয়া নেক্সট এটা সমীকৰণ আমি আলোচনা কৰিম আমি চোৱা ইয়াত এটা সমীকৰণ লিখিছো ঠিক আছে এইটো তোমাৰ Fe + H2O এৰো দিয়া আছে Fe3O4 + H2 ঠিক আছে ইয়াক আমি বক্সৰ ভিতৰত লিখিম ঠিক আছে ইয়াত বক্স বনাই লম এটা এটাকে বক্স কিয় বনাইছো মই কৈ আছো তোমালোকক বক্স কেটা মই কিয় বনালো কাৰণ কিয় এই যোনটো Fe3O4 ইয়াক আমি একো চেঞ্জ কৰিব নোৱাৰো ইয়াত মানে মই Fe4O4 বা Fe5O4 লিখিব নোৱাৰো কেতিয়াও Fe3O4 ৰ যি যোনটো সিম্বল আছে সেইটোৱে থাকিব পানীৰ যি সিম্বল আছে সেইটোৱে থাকিব H2 থাকিব মই ইয়াত 2 লগাব নোৱাৰো বা মই ইয়াত 3 লগাব নোৱাৰো ঠিক আছে সেই কাৰণে এইকেইটা আমি বক্সৰ ভিতৰত লিখিছো এতিয়া আমি কি কৰিম যে সাম যে এইটো সন্তুলিত সমীকৰণ হৈ আছে নে হোৱা নাই ঠিক আছে ইয়াত Fe এটা আছে এইফালে চোৱা Fe 3টা আছে মানে আইৰণৰ যি পৰমাণু ইয়াত 3টা আছে এইফালে এটা আছে মানে এইটো সন্তুলিত হৈ থকা নাই আৰু অক্সিজেন ইয়াত এটা আছে এইফালে তোমাৰ 4টা আছে সন্তুলিত হৈ থকা নাই ঠিক আছে এইটোক আমি সন্তুলিত কেনেকৈ বনাম চোৱা এতিয়া সকলোতকৈ বেছি কাৰ পৰমাণু আছে লেফট হ্যান্ড সাইডত বা ৰাইট হ্যান্ড সাইডত এতিয়া তাত চাব গলে এতিয়া চোৱা অক্সিজেনৰ ইয়াত 4টা পৰমাণু আছে বাকি কাৰো অক্সিজেনতকৈ বেছি পৰমাণু নাই ঠিক আছে অক্সিজেনৰ ইয়াত 4টা পৰমাণু আছে এতিয়া আমি কি কৰিম সেইফালেও অক্সিজেনৰ পৰমাণু আমি 4টা বনাম এইটো 4টা বনাবৰ কাৰণে মই ইয়াত 4 লিখিব লাগিব ঠিক আছে 4টা অক্সিজেন হৈ গ'ল ইয়াতো 4টা অক্সিজেন আছে অক্সিজেনৰ প্ৰবলেমটো মই সলভ কৰিছো কিন্তু আকৌ মই চাব লাগিব যে অক্সিজেনৰ প্ৰবলেম সলভ কৰোতে হাইড্ৰোজেন কি হল এতিয়া হাইড্ৰোজেন চোৱা 4 2 গুণ 8টা হাইড্ৰোজেন আছে এইফালে ঠিক আছে এইফালে 8টা হাইড্ৰোজেন হল এইফালে দুটা আছে হাইড্ৰোজেনৰ সংখ্যা কেইটা আছে দুটা আছে এতিয়া মই কি কৰিব লাগিব আকৌ ইয়াত 4 লিখিব লাগিব 4 2 গুণ কিমান হল 8 হৈ গ'ল ঠিক আছে এতিয়া অক্সিজেন আৰু হাইড্ৰোজেনৰ প্ৰবলেমছ সলভ হৈ গ'ল কিন্তু এতিয়া আমি Fe চাব লাগিব সো Fe ইয়াত 3টা আছে এইফালে Fe আছে 3টা এইফালে Fe আছে এটা ঠিক আছে এতিয়া যদি এইফালে 3টা আৰু এইফালে এটা আছে আমি কি কৰিব লাগিব ইয়াত 3 দি পূৰণ কৰিব লাগিব মানে 3 আগত লগাই দিব লাগিব তেতিয়া হলে ইয়াত 3টা Fe হৈ গ'ল এতিয়া আমি গুটিকিটা চাই লম গুটিকিটা সমান আছে নে নাই বিক্ৰিয়া হোৱাৰ আগতে আৰু বিক্ৰিয়া হোৱাৰ পিছত ঠিক আছে বিক্ৰিয়া হোৱাৰ আগত Fe মানে আইৰণৰ পৰমাণুৰ সংখ্যা 3টা আছিল আৰু বিক্ৰিয়া হোৱাৰ পিছতো 3টা আছে হাইড্ৰোজেনৰ পৰমাণুৰ সংখ্যা 4 2 গুণ 8 আছে ইয়াতেও হাইড্ৰোজেনৰ পৰমাণুৰ সংখ্যা 4 2 গুণ 8 আছে অক্সিজেন এইফালে 4টা এইফালে 4টা মানে সমীকৰণৰ ৰাসায়নিক বিক্ৰিয়া হোৱাৰ আগত যিমানখিনি পৰমাণুৰ সংখ্যা আছিল ৰাসায়নিক বিক্ৰিয়া হোৱাৰ পিছতো সিমানেই এক্স্যাক্টলি সমান সংখ্যক পৰমাণুৰ সংখ্যা আমি পাইছো মানে এইটো হৈছে আমি এই যোনটো সমীকৰণ আছিল ইয়াক আমি সন্তুলিত কৰিছো ঠিক আছে বুজি পাইছা
এতিয়া আমি পদাৰ্থৰ যি ভৌতিক অৱস্থাবোৰ আছে যেনেকৈ তোমাৰ কিছুমান পদাৰ্থ গেছীয় অৱস্থাত থাকে তাক আমি জি ৰে সূচাওঁ ঠিক তেনেকৈ কিছুমান পদাৰ্থবোৰ তৰল অৱস্থাত থাকিব সেইবোৰক আমি এল বুলি লিখোঁ ঠিক তেনেকৈ কিছুমান পদাৰ্থবোৰ জলীয় অৱস্থাত থাকিব সেইবোৰক আমি একুৱাছ বা একিউ বুলি লিখিম আৰু কিছুমান থাকিব গোটা অৱস্থাত সেইবোৰক আমি সলিড বা এছ বুলি লিখিম ঠিক এইটো যোনটো সমীকৰণ আছিল এই সমীকৰণটোত তোমাৰ এই যোনটো লোহা আছিল এইটো সলিড আছিল ঠিক আছে সলিড মানে গোটা অৱস্থাত আছিল ঠিক তেনেকৈ এই পানী গেছীয় অৱস্থাত আছিল মানে জলীয় ভাপ হিচাপে আছিল মানে বহুত গৰম পানী আছিল তেতিয়াহ'লেহে এই বিক্ৰিয়াটো হ'ব যদি ঠাণ্ডা পানী থাকে বা তৰল অৱস্থাৰ পানী থাকে এই যোনটো বিক্ৰিয়া এইটো নহয়ে তাৰপাছত বিক্ৰিয়া হোৱাৰ পিছত যি Fe3O4 পালো এইটো কিন্তু সলিড অৱস্থাত আছে সলিড মানে গোটা অৱস্থাত আছে আৰু যোনটো হাইড্ৰজেন এইটো গেছ অৱস্থাত আছে যাক আমি জি ৰে সূচাইছো ঠিক আছে এইটোক আমি কওঁ কি ভৌতিক অৱস্থাৰ বাবে লিখন বা পদাৰ্থবোৰৰ ভৌতিক অৱস্থা বুলি আমি লিখিম ঠিক আছে গেছীয় তৰল জলীয় আৰু গোটা এইবোৰক আমি কি হিচাপে সূচাইছো গেছীয়ক জি হিচাপে সূচাইছো তৰলক এল হিচাপে সূচাইছো জলীয়ক একিউ হিচাপে সূচাইছো আৰু গোটাক এছ হিচাপে সূচাইছো এতিয়া চোৱা লিকুইড যোনটো আছে মানে তৰল পদাৰ্থ আমি বুলি যে কওঁ তৰল পদাৰ্থ মানে কি যিবোৰৰ তোমাৰ বিশেষ পাৰ্টিকুলাৰ কোনো এটা শেপ নাই যেনে ধৰা পানী এতিয়া পানী এটা তৰল পদাৰ্থ ঠিক আছে এতিয়া তেল মাত্ৰ তেল এটা তৰল পদাৰ্থ হল কিন্তু একুৱাছ সলিউশন বা তোমাৰ জলীয় দ্ৰৱ বুলি যাক কওঁ সেইটো হৈছে তোমাৰ ধৰা এতিয়া চেনি পানী ঠিক আছে চেনি পানীত আমি কি মিক্স কৰিছো চেনি আমি মিক্স কৰিছো সেইটো কমপ্লিটলি মিক্স হৈ গৈছে বা ডিজলভ হৈ গৈছে ঠিক আছে তাক আমি জলীয় দ্ৰৱ বুলি কওঁ একুৱাছ সলিউশন বুলি কওঁ বা এতিয়া ধৰা নিমখ পানীকো আমি একুৱাছ সলিউশন বুলি কম কিন্তু তোমাৰ গাখীৰ যি আছে গাখীৰ একুৱাছ সলিউশন জলীয় দ্ৰৱ নহয় কাৰণ কিয় তাত যিবোৰ ফেটছ পাৰ্টিকলছ বা প্ৰটিন পাৰ্টিকলছবোৰ থাকে প্ৰটিন বা ফেটছ থাকে সেইবোৰ কি হৈ থাকে সেইবোৰ মানে ওপৰে ওপৰে উপঙি থাকে সেই যোনটো পানীৰ লগত উপঙি থাকে সেইবোৰ কিন্তু ডিজলভ ফৰ্মত নাথাকে বা সেইবোৰ কমপ্লিটলি মিক্স হৈ নাথাকে যেনেকৈ চেনি পানী মিক্স হয় ঠিক আছে সেইটোক আমি তৰল বুলিয়ে ক'ম ঠিক আছে তৰল পদাৰ্থ মিল্ক হৈছে বা গাখীৰ হৈছে তৰল পদাৰ্থ কিন্তু তোমাৰ চেনি পানী বা নিমখ পানী হৈছে তোমাৰ জলীয় দ্ৰৱ ঠিক আছে নিমখ পানী হৈছে জলীয় দ্ৰৱ এতিয়া বিক্ৰিয়াটো সংগঠিত হোৱাৰ কাৰণে কি বস্তুৰ বা কি অনুঘটকৰ প্ৰয়োজন সেইটো আমি কিহৰ এই যোনটো কাৰ্চিনডাল আছে কাৰ্চিনৰ ওপৰত বা তলত আমি লিখিম ঠিক তেনেকৈ এইটো যোনটো বিক্ৰিয়া আছে কাৰ্বন মনোঅক্সাইড আৰু হাইড্ৰজেন তোমাৰ যোগ হৈ পেলাই যি এইটো এলকহল প্ৰডিউস হল বা উৎপন্ন হল এইটো কেতিয়া হ'ব 340 এটমস্ফেৰিক প্ৰেছাৰ বা তোমাৰ বায়ুমণ্ডলীয় চাপতে সংগঠিত হয় এইটো আমি কি কৰিছো কাৰ্চিনডালৰ ওপৰত লিখিছো ঠিক তেনেকৈ সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোত কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী যেতিয়া যোগ হৈ পেলাই ইয়াত গ্লুকোজ আৰু অক্সিজেন আৰু পানী উৎপন্ন হয় ঠিক আছে এইটো সালোক সংশ্লেষণ প্ৰক্ৰিয়া এইটো কেতিয়া সংগঠিত হয় যেতিয়া সূৰ্যৰ ৰশ্মি পৰিব পাতত আৰু ক্লৰফিল যেতিয়া পাতত থাকিব এই দুটা বস্তু তোমাৰ থাকিলেহে এই যোনটো বিক্ৰিয়া এইটো সংগঠিত হ'ব সেই কাৰণে সূৰ্যৰ ৰশ্মি আৰু ক্লৰফিল আমি কি কৰিছো এই যোনডাল কাৰ্চিন আছে কাৰ্চিনৰ ওপৰত আৰু তলত লিখিছো আমি এতিয়ালৈকে আলোচনা কৰিলো যে ৰাসায়নিক বিক্ৰিয়া কি ঠিক আছে ৰাসায়নিক বিক্ৰিয়া কি বস্তু এইটো কেনেকৈ লিখা যায় সমীকৰণ আমি কেনেকৈ লিখো তাৰ পাছত তোমাৰ জকা সমীকৰণ আমি আলোচনা কৰিলো ৰাসায়নিক সমীকৰণ কেনেকৈ সন্তুলিত কৰা যায় সেইটো আমি আলোচনা কৰিলো তাৰ লগতে কিছুমান ভৌতিক অৱস্থা বস্তুবোৰৰ ভৌতিক অৱস্থাৰ বিষয়ে আমি আলোচনা কৰিলো তাৰ লগতে অনুঘটক আমি কোট লিখো এটো আমি আলোচনা কৰিলো ঠিক আছে নেক্সট চেপ্টাৰত আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবোৰ আমি আলোচনা কৰিম ঠিক তেনেকৈ তাৰ পিছত আমি যিবোৰ এই চেপ্টাৰত যি আছে জানিবলগীয়া বস্তুবোৰ সেইবোৰ আমি আলোচনা কৰিম তন্নতনকৈ আলোচনা কৰিম তোমালোকে কিন্তু আমাক হেল্প কৰি থাকিব লাগিব আমাৰ চেনেলটোত আহি পেলাই তোমালোকে সাবস্ক্ৰাইব কৰিবা ভিডিঅ'ছবোৰ লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ আগত শ্বেয়াৰ কৰিবা ঠিক আছে এইবোৰ যদি কৰি যোৱা
আমি আকৌ বঢ়িয়াকৈ তোমালোকক ভিডিঅ'জবোৰ দি থাকিম তোমালোকৰ পৰীক্ষাত মাৰ্কছবোৰ আহি থাকিব তোমালোকৰ জীৱনটো বহুত ভাল হ'ব এইটো আমি আশা কৰিছোঁ আৰু একেবাৰে অন্তৰৰ পৰা আমি বিশ্বাস ৰাখিছোঁ যে তোমালোকৰ জীৱনটো একেবাৰে পাৰফেক্টলি ভাল হৈ যাব আৰু সেই কাৰণে আমি যিমানখিনি পাৰোঁ তোমালোকক হেল্প কৰিবৰ কাৰণে আমি সদায় প্ৰস্তুত হৈ আছোঁ এইখিনিকে কৈ পেলাই এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু নেক্সট যোনটো টপিকবোৰ আছে সেইটোৰ কাৰণে তোমালোকে ক্লিক কৰিবা একদম বঢ়িয়াকৈ পাই যাবা